সবে ভালে আছেনে? কিছুমান একদম দুখত থাকা যেন লাগিছে। যোনে যোনে এপইণ্টমেণ্ট পাব হাত উঠাওকচোন। যোনে এপইণ্টমেণ্ট পাব হিয়ে বাহ, এপইণ্টমেণ্ট পোৱাই বেছি দেখোন। থেংক ইউ। আমাৰ আজি এটা ঐতিহাসিক কাৰ্যসূচী সম্পন্ন হ'বলৈ গৈ আছে যে 2003 চনত BTC চুক্তি হোৱাৰ পিছত পঞ্চায়তী ৰাজটো গুচাই পেলাই 6 শিডিউলত VCDC এটা চিষ্টেম এটা ইয়াত লাগু কৰাৰ পিছত আমাৰ পঞ্চায়ত ছেক্ৰেটাৰী ইয়াৰ পৰা উঠাই নিয়া হৈছিলে আৰু আজি পুনৰ গ্ৰাছৰুট লেভেলৰ যিটো ডেভেলপমেণ্ট সেইটো এনচিউৰ কৰিবৰ কাৰণে ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে পুনৰ VCDC ছেক্ৰেটাৰী নিয়োগ কৰা এই কাৰ্যসূচীত উপস্থিত PNRD বিভাগৰ ইনচাৰ্জ আৰু আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আমাৰ টুৰিজিম বিভাগৰ EM ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া, আমাৰ হেণ্ডলুম টেক্সটাইলৰ EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, আমাৰ PHCৰ EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া, আমাৰ MCLA তথা পলিটিকেল ছেক্ৰেটাৰী মাধৱ চেত্ৰী ডাঙৰীয়া, বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী ডাঙৰীয়া, আমাৰ ছেক্ৰেটাৰী ধীৰাজ খাউদ ডাঙৰীয়া আৰু ডাইৰেক্টৰ অৰ্থাৎ CSD ৰাজবংশী ডাঙৰীয়া, আজি এই সভাত উপস্থিত আমাৰ PD সকল, BDO সকল, PNRD বিভাগৰ বিষয়াসকল আৰু যিসকল আজি এপইণ্টমেণ্ট নিবলৈ আহিছে আমাৰ সেই কেণ্ডিডেট সকলৰ লগতে অভিভাৱকসকল, প্ৰথমতে মই আপোনালোক সকললৈ অভিনন্দন জনাইছোঁ। আৰু 2020 চনত পুনৰ যেতিয়া তৃতীয় চুক্তি হ'ল সেই সময়ত আমি চাইছিলোঁ যে উন্নয়নটো যদি এটা সঠিকভাৱে হ'ব লাগে, এটা ফ্ল'ত যাব লাগে, তেতিয়া আমাৰ কিছুমান বিষয়াবিলাক আমাক লাগিব, কিছুমান আমাক ষ্টাফ লাগিব, কিছুমান টীম লাগিব যিসকলে নেকি ওপৰৰ পৰা তললৈকে আৰু তলৰ পৰা ওপৰলৈকে আমাৰ কামবিলাক খুব ভালকৈ কৰিব। আগৰ চৰকাৰৰ 17 বছৰত VCDC ছেক্ৰেটাৰীত নোহোৱাৰ কাৰণে, VCDC অফিচ নোহোৱাৰ কাৰণে গোটেই ৰুৰেল ডেভেলপমেণ্টটো খুব খেলিমেলি লাগি গৈছে। সেই সময়ত BDO সকলো বহুতে অফিচত বহি ডিউটি কৰা নাছিলে, কোনোবা 3 মাহ 4 মাহ 6 মাহলৈকে গুৱাহাটীত বহি ডিউটি কৰিছিলে। PD সকলো অফিচত বহুতে বহা নাছিলে আৰু আনপিনেদি পঞ্চায়ত যিহেতু নাই, ছেক্ৰেটাৰী VCDC ছেক্ৰেটাৰী নাই, আমাৰ মানুহবিলাকে ফাইলবিলাক লৈ লৈ ঘৰে ঘৰে ঘূৰিছিলে। ক'ৰবাত চাহ দোকানত বহি লিখিছিলে, কাৰোবাৰ ঘৰত বহি লিখিছিলে, ক'ৰবাত ৰেষ্ট হাউচত বহি লিখিছিলে আৰু এনেকুৱা এটা গভৰ্ণমেণ্ট চলিব নোৱাৰে। ভাৰত চৰকাৰে লাখ লাখ কোটি টকা ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰি আছে আৰু পঞ্চায়তী ৰাজ ছিষ্টেমটো এনেকুৱা এটা ছিষ্টেম য'ত শিশুৰ পৰা বৃদ্ধলৈকে চবৰ কাৰণে আঁচনি আছে, সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আঁচনি আছে, খেতিয়কৰ কাৰণে আঁচনি আছে, বিভিন্ন আমাৰ আৰ্টিচানসকলৰ কাৰণে আঁচনি আছে, চব ছেকশ্যন মানুহৰ কাৰণে পঞ্চায়তী ৰাজ ছিষ্টেমৰ থ্ৰুৱেদি PNRD থ্ৰুৱেদি আঁচনি আছে। আৰু সেই আঁচনিবিলাক যদি সঠিকভাৱে ৰূপায়ণ নহয়, দেশৰ যিটো উন্নয়নৰ প্ৰক্ৰিয়া সেইটো ক'ৰবাত নহয় ক'ৰবাত যাই ৰখি যাব। আমাৰ ইকনমিটো, আমাৰ অৰ্থনীতিটো ডিপেণ্ড কৰে আমাৰ গ্ৰাম্য অঞ্চলৰ বিভিন্ন আমি কৰা খেতি বাতি, বিভিন্ন কাম কাজৰ ওপৰত। লাইন ডিপাৰ্টমেণ্টবিলাকে, বিভাগীয় যিবিলাক আমাৰ বিভাগ আছে, এই বিভাগবিলাকে এগ্ৰিকালচাৰ, ফিচাৰী, ছেৰিকালচাৰ যি বেলেগ বেলেগ কাম কৰে, এই আটাইবোৰ কাম PNRD বিভাগে একেলগে কৰে। আৰু PNRD বিভাগ আৰু বাকী লাইন বিভাগৰ লগত যদি ষ্ট্ৰীমলাইন কৰিব পাৰে, কনভাৰ্জেন্স কৰিব পাৰে, তেতিয়া আমাৰ ডেভেলপমেণ্টটো আৰু ক্ষিপ্ৰতাৰে হ'ব।
এই কামখিনি কৰাৰ কাৰণে এক্ৰেডেড ইঞ্জিনিয়াৰ দিছে, আমাৰ SRLM NRLM চাবলৈ BPM দিছে, DPM দিছে, আৰু বিভিন্ন ৰুৰেলতে আমাৰ বেছি জনসংখ্যা আজি কি কৰে, বসবাস কৰে। তো সেইকাৰণে আজি আমি সেই সময়ত দেখি আছিলোঁ, মই চৰকাৰত নাছিলোঁ, কিন্তু এজন এক্টিভিষ্ট হিচাপে, ছ'চিয়েল ৱৰ্কাৰ হিচাপে আৰু ৰাইট মুভমেণ্টত থকা হিচাপে এই বিষয়বিলাক আমি চাই আছিলোঁ। সেইকাৰণে এটা আছিলে ডিচিসকলে 6 শিডিউলত ডিচিসকলৰ একো ৰোল নাছিলে, আৰু ৰোল নাছিল কাৰণে ডিচিৰ একো কাম নাই কাৰণে বিপদে আপদৰ সময়তো ডিচিসকলে কেতিয়াবা কাম কৰা নাছিলে। এই সময়ত মোৰ মনত আছে, আমাৰ নাগৰিজুলিত এটা সময়ত বানপানী আহিছিলে, তাত পিপলানী বুলি এটা গাঁও আছে নদীৰ মাজত। ৰাতি 12 বাজিত এটা খবৰ আহিল, মই তেতিয়া ষ্টুডেণ্ট ইউনিয়নতে আছিলোঁ, যে এটা গাঁও পুৰা পানীত ডুবি গ'ল। ডুবি যাই পেলাই এটা ছালত ঘৰৰ ওপৰত পৰিয়ালটো উঠি আছে। ইফালে নিশা 12 বাজি পাৰ হৈ গ'ল, কোনো লাইট টাইট নাই। সেই পৰিয়ালটো যে ছালত উঠি আছে, বেলেগ এজন মানুহ যিজনে গাঁৱৰ পৰা লাষ্ট ওলাই গৈছে পানী বাঢ়াৰ সময়ত, সি দেখা পাই আহিছে। আৰু সি য'ত গৈছে নিৰাপদ জাগাৰ পৰা সি প্ৰশাসনক যোগাযোগ কৰি কৈছে যে মই এনেকুৱা এটা পৰিয়াল দেখা পাই আহিছিলোঁ, যোনে নেকি ছালত উঠি আছে, কিন্তু বৰষুণটো পানীটো আহি আহি টিঙত লাগিছে, এতিয়ালৈকে টিংটো যদি ডুব গ'ল, ইহঁতৰ পৰিয়াল আৰু মাক দেউতাক চব বহি গ'ল। মই ডিচিক ফোন কৰিলোঁ, ডিচিয়ে ক'লে এইটোতো মোৰ ৰোল নহয়, 6 শিডিউল কাউন্সিলত মোৰ একো ৰোল নাই, আপুনি বেলেগক কণ্টেক্ট কৰক। মই কৈছোঁ এইটো কেনেকৈ হ'ব? পিছত ইফাল ফোন কৰি ৰাতি আৰ্মি ব্ৰিগেডিয়াৰক ফোন কৰিলোঁ। আৰ্মি ব্ৰিগেডিয়াৰে নিজৰ অফিচাৰবিলাকক ক'লে, আমি প্ৰায় 45 মিনিট পিছত আৰ্মিৰ নাও লৈ টৰ্চ লৈ সেই ঠাইলৈ যাব লগা হ'ল, কিন্তু টিঙত পানী পূৰা উঠি গৈছে, মানুহ তাত পানীটো চোৱা নাই, সেই পৰিয়ালটো উদ্ধাৰ কৰা হৈছে। আৰু সেইকাৰণে আমি ভাবিলোঁ যে ভাৰতবৰ্ষত ডেভেলপমেণ্টেল যিটো ইউনিট, যিটো কাউণ্ট কৰে, সেইটো হ'ল ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ ইণ্ডেক্সবিলাক বনায়। তো আমাৰ ইয়াত ডিচিৰ ৰোল নাথাকা মানে ইয়াত কেনেকৈ কোনটো ডিষ্ট্ৰিক্টত কেনেকৈ ডেভেলপ হ'ব, এইটো কোনে আমাৰ হিচাপবিলাক দিব? সেইকাৰণে 2020 চুক্তিত ডিচিসকলৰ ৰোলটো অনা হৈছে। আৰু যিহেতু লয়েষ্ট লেভেলত ডিষ্ট্ৰিক্টৰ ইউনিট, ডিষ্ট্ৰিক্টৰ হেডটো ডিচি, আগৰ 17 বছৰত যেতিয়া বিষয়াবিলাক ছুটিত যায়, নাহে, ঘৰৰ পৰা 6 মাহ ডিউটি কৰে, তেতিয়া ডিচি যিহেতু নাই, তেখেতসকলক কোনে বাধ্য কৰিব অফিচত আহিবৰ কাৰণে? নিজৰ বিভাগীয় অফিচাৰবিলাককতো সান্তনা কৰি ৰাখিব। BDO PD ক'ব, ছাৰ বেয়া নাপাব, মই ইয়াৰ পৰা কাম চলাই আছোঁ। PDয়েতো আৰু ক'ব হ'ব আৰু কি কৰিম। PDয়ে যদি কিবা কৰে সেইটো আৰু ওপৰত কৈ দিব, হয়তো EMক কৈ দিব যে ছাৰ উপায় নাই আৰু আপোনাৰ যি লাগে হৈ থাকিব, মই মানে এনেকুৱা কৰিব। এনেকুৱাতো অফিচ নচলে। এতিয়া ডিচি অহাৰ লগে লগে আমাৰ চব ষ্ট্ৰীমলাইন হৈ গ'ল। এনেকুৱা কিছুমান কাম আমি কৰিলোঁ যিটো নেকি ডেভেলপমেণ্টটো এনচিয়ৰ কৰিবৰ কাৰণে। আৰু সেইকাৰণে আজি আপোনালোকে দেখিছে যে এই 5টা বছৰত এনেকুৱা কিছুমান কাম হ'ল, স্বাধীনতাৰ 70 বছৰত নোহোৱা কিছুমান কাম হ'ল। আজি আমাৰ ধীৰাজ ৰাউত ডাঙৰীয়া, আপোনালোকে এটা হাত চাপৰি দিয়ক যে বড়োলেণ্ডত ভূমিৰ সমস্যা সমাধান কৰাৰ কাৰণে একমাত্ৰ